নে কি কয় ৰাইজ আমাৰ নেক্সট হোটেলখন এইখন মানে ইমান হেভি হ'ব বুলি ভবাই নাছিলোঁ মানে বহুত এফৰ্ডেবল প্ৰাইজত পালোঁ আৰু ইমান যে হেভি হ'ব বুলি ভবাই নাছিলোঁ এতিয়া চাওঁ ৰুম কেনেকুৱা দেখাম আৰু ৰিচেপশ্যনত ফৰ্মেলিটিজবোৰ কৰি লৈছে ফৰেন হোটেলত পাছপৰ্টহে আইডি হিচাপে কাম কৰে পাই গ'লোঁ চাবি পাই গ'লোঁ আৰু কিবা কিবি ধেৰ ৰিচিপ্ট দিছে মানে ইমান ফৰ্মেলিটিজ আৰু ষ্টেণ্ডাৰ্ড মানে একো বুজিয়ে পোৱা নাই নাৰ্ভাছ হৈ গৈছোঁ পুৰা আৰু নাজানো ইমান মানে ভবাই নাছিলোঁ ইমান লাগে হাই ফাই হোটেলখন বুক কৰিলোঁ বুলি মই ভবাই নাছিলোঁ ইমান কম দামত হাই ফাই হ'ব বুলি চাওঁ এতিয়া কিবা কিবি ধেৰ দিলে কিবা কিবি বুজাইছোঁ আৰু লিফ্টৰ ছুইচৰ হেৰিটো চাওকচোন পূৰা গল্ডেন কালাৰ প্লেট লগাই থৈছে আৰু লিফ্টটো ইমান জিলিকি আছে ভিতৰত চাওক ৱাহ কি জিলিকনি চাৰিওফালে আৰু ফ্ল'ৰ কেইটা আছে চাওক ইমান গাল ফ্ল'ৰ আমাৰ হৈছে 23A আৰে ছুইচটো কাম কিয় দিয়া নাই ইমান দামী লিফ্টটোৰ ভিতৰত মানে লিফ্টত আহোঁতে মানে লিফ্টটো ডাইৰেক্ট প্ৰেছ কৰিলে নাযায় মানে কাৰ্ডখন স্কেন কৰিব লাগে মানে ফ্ল'ৰটো টিপি পালে এই কাৰ্ডখন স্কেন কৰিব লাগে যিখন দৰ্জাই খোলে মানে টাইট চিকিউৰিটি মানে একদম Z+ চিকিউৰিটি আৰু এতিয়া চাওকচোন ৰুমবোৰ তামাম ৰুম চাওকচোন এইবোৰ কি মানে LCD আছে এইবোৰ দৰ্জা মানে ভয়ে লাগিছে এইবোৰ এইটো সৰগলে আহিছোঁ চাওকচোন এই চাত ৰুমেই হ'লনে চাওক সেইটো কি হয় পিয়ানো নি ভিউটো চাওক তামাম মানে বহুত মজা একদম ইণ্ডিয়াত এইটো 20,000 15,000 ল'ব পাৰ নাইট ইয়াত কিন্তু বহুত সস্তা মই আপোনালোকক জনাম চাওক একদম মানে কি হাই ফাই লাক্সাৰিয়াছ মানে আমি এক্সপেক্টে কৰা নাছিলোঁ একদম কি ক'ম ভাষা নাই আৰু এনি কেনে ক'বলৈ ভাষা নাই মইতো জনাই নাছিলোঁ যে এনেকুৱা এখন হোটেল লৈছে বুলি আহি পেলাই গম পাইছোঁ মানে হেৰি ৰিচেপশ্যনৰ এৰিয়াটো চাইছোঁ আৰু ইমান হেভি কেলে ইমান দামী হোটেল আমি লৈছিলোঁ জানো মানে মোৰ নিজৰে বিশ্বাস হোৱা নাই তাৰপিছত সুধিছোঁ তাক মই নেটত মাৰিছোঁ 5 ষ্টাৰ হোটেল বোলে কি ক'ম আৰু দেখিছা নাই তোমাৰ কাৰণে একদম সৰগ বুক কৰি দিছোঁ এতিয়া মোৰ কাৰণে সৰহ বুক কৰিছা নি কোনফালে দেখাম কওকচোন আৰু ৰুমটো ইমান প্ৰকাণ্ড এইফালে এইবোৰ মানে 10টা 20টা মানুহ আমাৰ 20টা মানুহে থাকিব পাৰিব আৰু এইফালে ফ্ৰিজ আৰু এইফালে হটজাৰ এইফালে এচি লেম্প ৱাৰ্ড্ৰব চাওক কিমান গাল মানে ঘৰ নিচিনা আৰু ঘৰতকৈ ডাঙৰ আইৰণ আছে আৰু হেয়াৰ কোনোবাই যদি হেয়াৰ ড্ৰায়াৰ কৰিব বিচাৰে হেয়াৰ ড্ৰায়াৰ আছে আকৌ আৰু ইস্ত্ৰি কৰিব বিচাৰিলে ইস্ত্ৰি ষ্টেণ্ডালো আছে এফালেতো কাপোৰ থ'ব পাৰিব কাপোৰ থ'ব পাৰিব আৰু বাথৰুমটো দেখাইছোঁ এয়া চাওক কি ধুনীয়া বাথৰুমটো এইফালে গা ধোৱা হেৰি চাৱাৰ টাৱাৰ আছে আৰু কি পৰিপাটি পৰিষ্কাৰ পূৰা একদম ধূলি মাকতি একোৱে নাই না দাগ আছে দ্য ফেচ মানে হোটেলখনৰ কোম্পানীটো কোমোডটো ধুনীয়া এই চালিয়াবি চব পেপাৰ দিছে এইটো টয়লেট পেপাৰ জেছ স্প্ৰে আছে দেই ইয়াত বৰ ভাল কথা এনেকৈ বন্ধ কৰি থ'ব পাৰিব এইটো চাওক কোনোবাই যদি হাগি থাকে ইয়াত ধুনীয়াকৈ বন্ধ কৰি ধুনীয়াকৈ হাগিব পাৰিব এয়া চাওক ঘৰত জনালে উৎপাত মানে ঘৰত জনালে কেনেকুৱা ৰুমত আছোঁ আমি আৰু এখন টেবুল দিছে এখন চাওক ইয়াত আপুনি লেপটপ চেপটপ কীবৰ্ড চিবৰ্ড থ'ব পাৰিব আৰু এইফালে ড্ৰয়াৰ সৰু আৰু এইটো লেম্প এটা দিছে পঢ়িব পাৰিব মানে ইয়াত কিবা মাইক ষ্টেণ্ড টাইপ কেনেকৈ অন কৰে জানো এইটো ধৰিব পৰা নাই দেই এইটো কেনেকৈ অন কৰে চাব লাগিব টেলিফোনটো বেয়া চালি আছে চাওকচোন মৰমৰ আৰু ঐ নেভাঙিবা দেই ভাঙিলেহে ডেপজিটৰ পৰা লৈ ল'ব কেমেৰাটো এটা লেম্প তোৰখন ঠিকে আছে তোৰ কেমেৰা কোৱালিটিটো বৰ ভাল নহয় যে ইমান চফা দেখা নাই থেংক ইউ আৰু ইয়াত ডুৰিয়ান বুলি এটা ফ্ৰুট পায় মানে মালয়েছিয়াত সেইটো এলাউ নকৰে চাওকচোন এইটো ডুৰিয়ানটো হেৰি ক্ৰছ মৰা আছে আৰু চিগাৰেট স্মকিংটো নট এলাউড আৰু ডুৰিয়ানটো মই আগৰ হোটেলখনতো দেখিছোঁ মানে এলাউ নকৰে কি নাজানো ডুৰিয়ানটো অসমত পায় নে নাপায় নাজানো কোনোবাই যদি জানে ক'বচোন কিহৰ কাৰণে ইয়াত এলাউ নকৰে এই বস্তুটো ডুৰিয়ানটো মানে অসমত পায় নে নাপায় আৰু কেনেকুৱা মানে ফ্ৰুটটো মানে কঁঠাল বুলি ভাবিছিলোঁ কিন্তু নহয় কঁঠাল আৰু এইখন হোটেল বুক কৰা একদম ফাৰ্ষ্ট ৰিজনটো হ'ল ইয়াৰ ওপৰত এটা ছুইমিং পুল আছে মানে ছুইমিং পুলৰ ভিউটো যে আল্টিমেট কৈছোঁ নহয় পূৰা 3টা বস্তু দেখে
টুইন টাৱাৰ দেখে পেট্ৰনাছ, KL টাৱাৰ দেখে আৰু মাৰডেকা টাৱাৰ দেখে। আৰু সেইকেইটাৰ কাৰণে হোটেলখন বুক কৰিছিলোঁ আৰু অকল জাষ্ট সেইটো কাৰণে হোটেলখন বুক কৰিছিলোঁ। বাকী ৰুমটোতো আমি সৰু ৰুমতো থাকিব পাৰোঁ, কিন্তু সেই চুইমিং পুল আৰু ভিউটো আৰু ক'তো নাপাম মানে বেলেগ হোটেলত। আছে আৰু দামী দামী আছে, এখন বহুত বাজেটত পালোঁ। আৰু এনি পূৰা এক্সাইটেড, পূৰা চুইমিং কৰিব বোলে। মই চুইমিং নাজানো, তাই অলপ চলপ জানে। লেম্পবোৰ ধুনীয়াকৈ অন কৰি দিছোঁ, কি ধুনীয়া লাগিছে চাওকচোন ৰুমটো। এইফালেও লেম্প, মানে ইমান লেম্প দিছে নহয়, মানে প্ৰশংসা কৰি মানে শেষে নহৈছে মানে ৰুমটো, ইমানে মানে ভাল লাগিছে, মানে দামটো চাই ভাল লাগিছে আৰু। নহ'লে ইমান দামী কোনে থাকে ইমান পইচা খৰচ কৰি। এতিয়া হোটেলখনৰ লিফ্টটো দেখুৱাইছোঁ, কেনেকুৱা ফাষ্ট লিফ্টটো চাব দেই। It's going down. Going down? Yeah, this one's going down. লিফ্টটো দেখিছেনে বাৰু, ইমান স্পীডত গৈছে, এটা ফ্ল'ৰ যাবলৈ 1 ছেকেণ্ডো লগা নাই। আৰু আমাৰ ইয়াৰ অসমৰ লিফ্টবোৰ ঘেহাই ঘেহাই যাব। ইমান স্পীডত গৈছে যেন ওপৰলৈ ফাটি ওলাই যাব এতিয়া। আৰু চুইমিং পুল আহিবলৈও ইমান ছিকিউৰিটি দেখিছেনে, কাৰ্ডখন নহ'লে নোৱাৰি, কোনো আহিব নোৱাৰে। মোৰ কাৰণে বোলে এনেয়ে কৈছে, মোৰ কাৰণে এইটো বেষ্ট বোলে। বেষ্ট হয়, কাৰণ এইটো বাচ্চা পাৰ্টি কৰি আছে যে। এইটো বেষ্ট বোলে। আকৌ এবাৰ কৈ দিছোঁ, সেইটো হৈছে KL টাৱাৰ আৰু পিছত থকাটো মাৰডেকা টাৱাৰ, ৱৰ্ল্ডৰ 2nd tallest বিল্ডিং। গৈ আছোঁ, মই যেতিয়া নামিম নহয় চব ওলাই দিব, কাৰণ মই বছ, চুইমিঙৰ বছ। চুইমিঙৰ বছ বোলে দেই, কিন্তু চুইমিঙৰ এছটোও নাজানে, এয়া ভয়ে ভয়ে নামিবলৈ লৈছে। বেয়া ঠাণ্ডা, বেয়া ঠাণ্ডা, মজা লাগিছে, মজা মজা। বহুত বছৰৰ পিছত চুইমিং পুলত নামিছোঁ, একদম এক্সাইটেড হৈ আছোঁ, মানে মই কেতিয়া সাঁতুৰিবলৈ পাওঁ। আৰু ফাইনেলি আশাটো পূৰণ হ'ল, কিন্তু অলপ ভয়ো লাগিছে, কাৰণ বহুত দিনৰ পাছত যিহেতু পানীত নামিছোঁ, অলপ গা চা বেয়া হ'ব পাৰে বুলিয়ে ভয় লাগি আছে। আৰু লগতে এই ছানছেটৰ ভিউটো কি যে ধুনীয়া লাগিছে নহয়। পাৰটো চাওক, এয়া হৈছে পাৰ, এইটো হৈছে পাৰ। ভয় কৰিব একো নাই, বাউণ্ডেৰী আছে, যাব নোৱাৰি। আৰু এইফালে পেট্ৰনাছ টাৱাৰটো এনি পিছফালে। এনি পূৰা একদম পাৰিছে একদম। ঐ পানী মাৰিছা ঐ মোক। আমি যে ছানছেটৰ টাইমত আহিছিলোঁ, এতিয়া চাওকচোন, এতিয়া ৰাতি ভিউটো আৰু টাৱান, মানে দুগুণ মজা। আমি ৰাতি আহিব লাগিছিলে, কাইলৈ আহিম ৰাতি। চাওকচোন, এয়া চাওক, সেইটো KL টাৱাৰ, আৰু মাৰডেকা টাৱাৰ, 2nd হাইষ্ট টাৱাৰ, 2nd tallest টাৱাৰ ইন দ্য ৱৰ্ল্ড। আৰু চিটিখন চাওকচোন, চিটিস্কেপ মানে কি চালিয়া লাগিছে। লাইটছ পূৰা ব্লু ষ্টাৰ কৰিছে, আৰু সেইটো প্লেটিনাম লিখা আছে। ৰাতি আৰু তামাম লাগিছে, আৰু ব্লু লাইটবোৰ চাওকচোন, ৰাতি আৰু ধুনীয়া লাগে চাওকচোন, KL টাৱাৰটো পূৰা ৰংবোৰ চেঞ্জ হৈ থাকে, বেলেগ বেলেগ কালাৰ। ইমান ধুনীয়া লাগিছে নহয়, ইয়াৰ পৰা যে নাযামেই আৰু বহুত দিন থাকিম এনেকুৱা লাগিছে। সেইটোৱে হৈছে পৃথিৱী বিখ্যাত পেট্ৰনাছ টুইন টাৱাৰ। মোৰ পিছত চাওক, আল্টিমেট লাগিছে, এনেকুৱা লাগিছে যেন ডায়মণ্ডেৰেহে বনাইছে, পূৰা ডায়মণ্ডৰ নিচিনাকৈ জিলিকি আছে। ৰাতিও সাঁতুৰিব এৰা নাই মানুহবিলাক চাওকচোন। লবি এৰিয়াটো চাওক না, ৱেইটিং এৰিয়াটো, লবি এৰিয়াটো চাওক, কি খাতৰা মানে লাইটিং চাওক, পূৰা মজা লাইটিং, ডেক'ৰেশ্যন, ইণ্টেৰিয়ৰ ডিজাইন। এইটো হৈছে ইয়াৰ ৰেষ্টুৰেণ্ট, মানে ইয়াত খাব পাৰি। ইয়াত কিন্তু অলপ দাম আছে, আমি নাখাওঁ, ইয়াত বাহিৰত খাওঁ। এইখন হৈছে আমাৰ হোটেলখন, বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, বহুত ডাঙৰ হোটেলখন। হাতৰ সন্ধানত আহি ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন বিচাৰি পালোহি। ধুনীয়া ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পাই গ'লোঁ, পূৰা এম্বিয়েন্সটো ধুনীয়া, মানে ডেক'ৰেশ্যন ধুনীয়া, ইণ্টেৰিয়ৰ ডিজাইনখিনিও ধুনীয়া, আৰু খানাটো ভাল হ'ব চাগে। আৰু ইয়াত পূৰা ভিৰ, চাওক আপোনালোকক দেখুৱাই দিছোঁ। গুগলত বিচাৰি এই ইণ্ডিয়ান ৰেষ্টুৰেণ্টখন পালোঁ, আৰু এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে নমস্তে ইণ্ডিয়া 1947। আৰু আপোনালোকৰ বহুতে হয়তো জানিবলৈ বিচাৰিব যে আমি ট্ৰেভেল এজেঞ্চিৰ সহায়ত আহিছোঁ নে কেনেকৈ আহিছোঁ। আপোনালোকক জনাইছোঁ যে আমি গোটেইখিনি নিজেই কৰি লৈছোঁ, দুয়োটাই কোনো ট্ৰেভেল এজেঞ্চিৰ সহায় লোৱা নাই। কমপ্লিমেণ্টেৰীত পাপৰ দিলে, আৰু ল'লোঁ ফ্ৰাইড ৰাইচ আৰু কিবা চিকেনৰ আইটেম এটা লৈছিলোঁ, পাহৰি গ'লোঁ নামটো। ভাত খোৱা নাই যে, সেইটো খাই মজা লাগি গৈছে, মানে ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি এতিয়া লাষ্টত পালোঁ। আৰু মই নান খাই ভাল পাওঁ, গতিকে নান এটাও লৈছোঁ। আমি এতিয়া খাই বৈ আহিলোঁ, আৰু এটা বস্তু কি জানানে, ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি পালোঁ, আৰু এইখনত ফৰেনাৰো ইভেন খাবলৈ আহিছে, মানে ফৰেনাৰবিলাকো ইণ্ডিয়ান খানা কিমান ভাল পায় চাওক। আৰু খানাটো ভাল আছিলে, বহুত চকুন লাগিলে, মানে খাই খোৱা নিচিনা লাগি গ'ল, মানে ভাত যিহেতু খাব পোৱা নাই, ভাত খোৱা নিচিনা লাগি গ'ল। আমি নোৱাৰোঁ মানে বাহিৰৰ খানা, মানে অসমীয়া মানুহে বা যিকোনো মানে যোন ঠাইৰ মানুহ সেইখিনি খানাই খাব পাৰে, মানে সেই ঠাই বাহিৰৰ খানা খালে সেই ছেটিছফেকশ্যনটো নাহে। বাৰু ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ, আকৌ নেক্সট কাইলৈ আৰু ভিডিঅ' লৈ আহিম, আৰু ধুনীয়া জেগা দেখুৱাম কুৱালালামপুৰ। কাইলৈ আমাৰ লাষ্ট ডে,
সেইকাৰণে আৰু এটা ডাঙৰ ছাৰপ্ৰাইজ এটা আহি আছে, কিন্তু আপোনালোক এতিয়ালৈকে কৈ নিদিও। চাই থাকিলে গম পাই থাকিব। আৰু আমাৰ আগফালে চাওক কি আছে। আৰু দিওঁতে মালয়েছিয়াত ভিডিঅ' শেষেই হ'ল আৰু এটাহে ওলাব চাগে। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেন্তে, নে কি কয় ৰাইজ?